তই কেতিয়া পালিহি? মই অলপ দেৰি কৰিলো নেকি? মই অহা অলপ সময় হ'ল। কাইলৈ আকৌ পাগলীজনীক লগ কৰিব যাব লাগিবচোন। তোমাৰ মা বাবুদাৰ দোকানৰ ওচৰৰ মেইন ৰোডত মাৰ এক্সিডেণ্ট হৈছে। মা পৰি আছে। মা! কি লাগিছিল? বাইদেউ বিস্কুট এপেকেট দিয়কচোন। আৰু মিঠাতেল আৰু পিঁয়াজ। ঠিক আছে দিছোঁ। কিবা এটা হৈছে ৰ'বচোন দেই। খুৰী জুন্দা নামাৰিবি কাইলৈ আকৌ পাগলীজনীক লগ কৰিব যাব লাগিবচোন। কাইলৈ ডাঙৰ সৰ্বনাশ হ'ল। কি হ'ল ক? কথাটো ক। তই ইমান ফোপাই জোপাই আহিছ যে? তোমাৰ মা হেল্ল' কোন বে? তোৰ বাপে কামটো হ'লনে নাই সেই কথাটো বুজি পাইছ নহয়? কোন ক না, মোৰ সময় নাই। নামটো পাহৰি গ'লি নেকি? ৰায় চৌধুৰী। ছাৰ লাইনত আহিলিনে এতিয়া? আগত ক যে কামটো হ'লনে নাই? কামটো হৈ গ'ল। সিজিলনে নাই? সিজিলে মানে দেই গ'ল। গুড, ভেৰি গুড। তেতিয়াহ'লে কামটো চাফা। একদম চাফা। আৰে চাফা চিকুণৰ কথা কি আছে? দোকানজনে শুনিলে কি ক'ব? খোৱাচোন, খোৱা। মই নাখাওঁ। ৰ'বাচোন, ৰ'বা অলপ শুনা। শুনা। মই ভাবিছোঁ অহা দেওবাৰে তোমাক আমাৰ গাঁৱলৈ লৈ যাম। তাত মোৰ এজন ভাল বন্ধু আছে, আৰু মাক আৰু বন্ধুৰ লগত তোমাক চিনাকি কৰাই দিম। ওলাবা নহ'লে অহা দেওবাৰে। সেয়া তোমাৰ আৰু মোৰ মৰমবোৰ সদায় এনেকৈ থাকিব। হ'ব, তেল মাৰিব নালাগে। আৰে তেল মৰা নাই ৰ'বা লোৱা, ব'লা মেলাখন ফুৰি আহোঁ। তুমি যে উশালনে মোৰ উশাহখন যেন ৰৈ যায়। তুমি হাঁহি মাৰি চালে মোৰ যেন হৃদয়খনে মিচিকিয়া তোমাৰ আপোনালোকে কি চাই আছে? নাভাবিব খুজিলে সপোনে যে তুমি